মৰমৰ কণমানিহঁত জানানে মই আজি এটা সাধু শুনি আহিলোঁ আৰু মই সাধুটো শুনা মাত্ৰকে তোমালোকৰ কথা মনত পৰিলে আৰু তোমালোকৰ কথা মনত পৰাৰ লগে লগে মই তোমালোকক সাধুটো ক'ব কাৰণে আহি গ'লোঁ আহাচোন সাধুটো কওঁ অন্দিনৰ দৰে এইবাৰো মই সাধুটোৰ নাম পিছত আগতে সাধুটো কৈলোঁ এটা গোবৰুৱা পোক আৰু এটা উইচিৰিঙা বৰ ভাল বন্ধু আছিলে সিহঁতে আলোচনা কৰিলে আমি অলপ দেহৰ যতন ল'ব লাগে সেইকাৰণে সদায় পুৱা পুৱা সিহঁতে খোজ কাঢ়িব ওলোৱা হ'ল এনেদৰে সিহঁতে এদিন খোজ কাঢ়িব ওলাওঁতে ৰাস্তাত সিহঁতে এটা মৰা ফৰিং দেখা পালে মৰা ফৰিংটো দেখা পোৱা মাত্ৰকে গোবৰুৱা পোকটোৰ মনত এটি কুবুদ্ধি খেলালে সি উইচিৰিঙাটোক ক'ব ধৰিলে বন্ধু বন্ধু তুমি আগবঢ়াচোন মই গৈ আছোঁ মোৰ হঠাতে এটা কাম মনত পৰিলে উইচিৰিঙাটোৱে ভাবিলে কি কাম মনত পৰিলে বন্ধু তোমাৰনো কি কাম আছে তুমি কামটো কৰি লোৱা আমি একেলগে আহিছোঁ যেতিয়া আমি একেলগেই যাম মই ৰৈ দিম দিয়া তোমাক অকণমান গোবৰুৱা পোকটোৱে ক'লে নহয় নহয় তুমি যোৱাচোন কিন্তু উইচিৰিঙাটোৱে যেতিয়া নামানিলে গোবৰুৱা পোকটোৱে ক'ব বাধ্য হ'ল আৰু ধমকৰ সুৰতে ক'লে তুমি যাবানে মানে মই কি কৰিছোঁ ইয়াতে আহাৰ এটা দেখা পাইছোঁ আৰু এই আহাৰটো ভক্ষণ কৰি পেলাইহে মই যাম তুমি এতিয়া যোৱা তেতিয়া উইচিৰিঙাটোৱে ক'লে বন্ধু আমিচোন এই মৰা ফৰিংটো দুজনেই দেখা পালোঁ তেতিয়াহ'লে এইখিনি খাদ্যটো আমি দুজনেই ভাগ পাব লাগে আমি দুজনেই টানি লৈ গৈ পেলাই এঠাইত বহি পেলাই আৰামত খাওঁ ব'লা কিন্তু গোবৰুৱা পোকটোতো এমান্তি গোবৰুৱা পোকটো নিজৰ একদম সিদ্ধান্তত অটল সি অকলেই খাব সেইকাৰণে কি কৰিলে উইচিৰিঙাটোক গালি পাৰি পেলাই পঠাই দিলে উইচিৰিঙাটো বেজাৰ মনেৰে আঁতৰি গ'ল তাৰ পিছত হাঁহি মনেৰে গোবৰুৱা পোকটোৱে ফৰিংটো চাই চাই ক'ব ধৰিলে আজি মোৰ পুৱাৰ আহাৰ বৰ ভাল হ'ল দেই পেট ভৰাই খাব পাৰিম দুপৰীয়া আৰু কি খাওঁ কি নাখাওঁ কথা নাই এতিয়া আৰামত অকলে বহি মই মৰা ফৰিংটো খাই লওঁ এনেতে এটা পৰুৱা সিপিনেৰে পাৰ হৈ গ'ল পৰুৱাটো পাৰ হৈ যাওঁতে দেখা পালে ফৰিংটো দেখোন লৰচৰ নকৰে তাৰমানে ই মৰিলে লগে লগে ই গাঁতত গৈ পেলাই তাৰ লগৰীয়াবোৰক খবৰ দিলে আৰু খবৰ দিয়া মাত্ৰকে পৰুৱাৰ দলটি আহি হাজিৰ হ'ল গোটেই পৰুৱাৰ দলটোৱে ফৰিংটো ঘেৰাও কৰি ধৰিলে আৰু সিহঁতৰ গাঁতত মৰা ফৰিংটো টানি লৈ গ'ল গোবৰুৱাই চকু মেলি চাই থাকিলে গোবৰুৱাটো যুদ্ধ কৰিব বা ক'বৰ সাহস নাই কাৰণ সিহঁত হৈছে এদল আৰু গোবৰুৱা পোকটো হৈছে মাত্ৰ এটা সেইকাৰণে তেওঁৰ মুখৰ আগৰ পৰাই পৰুৱাৰ দলটিয়ে খাদ্যখিনি টানি লৈ গ'ল তাৰপিছত খাদ্যখিনি টানি লৈ যোৱা দেখি গোবৰুৱাটোৱে বেজাৰ মনেৰে ভাবিলে ইছ মই উইচিৰিঙাটোক খেদি পেলাই বেয়া কামেই কৰিলোঁ আমি দুজনে যদি ভগাই খালোঁ হয় তেতিয়াহ'লে তাৰো পেট ভৰিল হয় মোৰো পেট ভৰিল হয় সিহঁতে এদল হৈ থকা কাৰণে আৰু মই অকলশৰীয়া হৈ থকা কাৰণে মোৰ মুখৰ আগৰ পৰা কি কৰিলে মোৰ খাদ্য টানি লৈ গ'ল মই একো কৰিব নোৱাৰিলোঁ আপোন পেটীয়া হোৱাই মোৰ কাল হ'ল এতিয়া মই এটা ভাল শিক্ষা পালোঁ যে কি আপোন পেটীয়াৰ কেতিয়াবা কেতিয়াবা বিপদ হয় কেতিয়াবা মানে প্ৰায় মৰণ আহে সেয়েহে আপোন পেটীয়া হ'ব নেলাগে তেতিয়াহ'লে কণমানি মইনাহঁত তেতিয়াহ'লে এই সাধুটোৰ নাম কি বাৰু সাধুটোৰ নাম আপোন পেটীয়া গোবৰুৱা নে এইটো সাধুৰ নাম আপোন পেটীয়া গোবৰুৱাই সেয়েহে আমি এই সাধুটোৰ পৰা শিকিব পালোঁ আমি সদায় দলত থাকিব লাগে আমি সদায় সমাজপ্ৰিয় হ'ব লাগে অকলশৰীয়া আপোন পেটীয়া হ'ব নালাগে তেনেকুৱা হ'লে
আমি সদায় বিপদত পৰিম আৰু সেই বিপদৰ পৰা ৰক্ষা কৰা আমাক কোনেও নোলাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।